নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ কঁঠালৰ এটা ৰেচিপি। এয়া দেখিলে কঁঠাল মই এয়া কাটি ল'লোঁ আৰু এইখিনি এতিয়া মই ভালকৈ ধুই ল'লোঁ আৰু এটা কুকাৰত বইল কৰি ল'ম। কঁঠাল আৰু আলু লৈছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এয়া দেখিলে ইয়াতে এতিয়া মই অলপমান পানী দি লৈছোঁ আৰু নিমখ দি এটা চিটি মাৰিবলৈ দিম। আপোনালোকেও নিশ্চয় কঁঠাল খাই কেনেকৈ বনাই জনাবচোন। মই যেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ এনেই অলপমান। এয়া দেখিলে মই উঠাই দিলোঁ গেছত আৰু এটা চিটি মাৰিলে নমাই দিম আৰু। এয়া এইখিনি মোৰ ইতিমধ্যে বইল হৈ গ'ল আৰু এইফালে মই লৈছোঁ এটা বিলাহী কাটি আৰু পিঁয়াজ এটা লৈছোঁ, আদা নহৰু পেষ্ট ল'লোঁ, জলকীয়া 3টা লৈছোঁ আৰু মছলাৰ এটা পেষ্ট বনাই লৈছোঁ। আৰু এইফালে এখন কেৰাহীত মই তেল গৰম হোৱাত ইয়াতে পিঁয়াজ আদা নহৰুখিনি দি দিলোঁ। এইখিনি এতিয়া অলপমান ভাজি ল'ব লাগিব। এয়া এইখিনি দেখিছে, এতিয়া মই এইখিনি ধুনীয়াকৈ অলপমান ভাজি ল'ব লাগিব। যিহেতু এতিয়া বহাগ মাহ হয়, গতিকে কঁঠালৰ মুচি কল পচলা এইবিলাক খোৱা হয়েই। আজি মই তাকে আপোনালোকৰ আগত অকণমান দেখালোঁ কঁঠালৰ মুচি। যদি ভাল পায় তেতিয়া ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে মই কাটি লোৱা বিলাহীখিনি দি দিলোঁ আৰু অকণমান নিমখ দি দিলোঁ, যিহেতু বিলাহীখিনি গলিব তেতিয়া সোনকালে। এয়া দেখিছে এতিয়া মোৰ বিলাহী প্ৰায় গলিছে আৰু ইয়াতে মই আপোনাৰ হালধি ল'লোঁ, এইফালে জিৰা গুড়ি, মছলা চব্জি মছলা ল'লোঁ আৰু ধনিয়া গুড়ি এইবিলাকে দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই অকণমান ভাজি ল'ব লাগিব আৰু আপোনালোকে ৰেড চিলি ব্যৱহাৰ কৰিব। মই যিহেতু কৰা নাই, ৰেড চিলি দিলে কালাৰটো বহুত ধুনীয়া হয় দেখিবলৈ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি থাকিম। আপোনালোকে কেনেদৰে বনাব জনাব দেই। মই এনেই আপোনালোকক তেনেই সহজকৈ দেখুৱাইছোঁ, নিচেই ইজি হয়, চাই থাকক তেতিয়াহ'লে। এয়া এতিয়া এইখিনি মছলাখিনি অলপমান মই ঢাকোন মাৰি দিলোঁ, তেতিয়া সোনকালে ভাজ খাই যাব যিহেতু। এয়া দেখিলে এইখিনি প্ৰায় মোৰ ৰেডি হ'ব আৰু। এয়া দেখিলে চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এয়া এইখিনি মোৰ প্ৰায় ভজা হৈ গৈছে, যিহেতু তেলখিনি ওলাই আহিছে মছলাৰ পৰা। আৰু ইয়াতে এতিয়া মই বইল কৰি লোৱা কঁঠাল আৰু আলুখিনি দি দিব লাগিব। এয়া দেখিলে দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই এখন হেতাৰে ভালদৰে মিক্স কৰি ল'ব লাগিব। আচলতে মই যেনেকৈ বনাওঁ আপোনালোকক তেনেকৈ দেখাইছোঁ, ইমান ভালকৈ নাজানো। যদি ভাল পায় তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া এইখিনি দেখিলে এতিয়া মই ধুনীয়াকৈ এখন হেতাৰে মিক্স কৰি ল'লোঁ আৰু অকণমান সময় এনেদৰে ভাজি ল'ব লাগিব, যিহেতু বইল কৰা আছেই। এনেদৰে অকণমান আপোনালোকে ঢাকোন মাৰি ভাজিব, গেছটো অলপমান ল' কৰি ল'ব, যিহেতু অলপ ভাজিলে খাবলৈও ভাল হয়। এয়া দেখিলে এইখিনি মোৰ প্ৰায় ভজা হৈ গ'ল। ইয়াতে অলপমান মই পানী দি দিছোঁ। এতিয়া এইখিনি অলপমান ভালকৈ উতলিবলৈ দিব লাগিব। আপোনালোকে এইখিনি নিজৰ পচন্দ অনুসৰি বনাব পাৰিব, গ্ৰেভি কৰি খাবলৈ ভাল নিশ্চয়। এইখিনি দেখিছে, এইখিনি এতিয়া মই ভালকৈ উতল আহিবলৈ দিব লাগিব। আৰু আপোনালোকে ৰেড চিলি ব্যৱহাৰ কৰিব পাৰিব। এয়া এইখিনি মোৰ প্ৰায় উতল আহিব আৰু ইয়াতে এতিয়া মই কেঁচা জলকীয়া 3টামান দি দিম আৰু আপোনালোকে পাৰিলে আগতো ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিলে এইখিনি ইয়াতে মই কেঁচা জলকীয়া ফালি দিলোঁ। এয়া এইখিনি প্ৰায় মোৰ ৰেডি হৈ গৈছে আৰু। এয়া দেখিলে আপোনালোকে কালাৰৰ কাৰণে ৰেড চিলি ব্যৱহাৰ কৰিব, তেতিয়া দেখিবলৈও ভাল হ'ব। মই যিহেতু ব্যৱহাৰ কৰা নাই, এনেই চিম্পুল আৰু। এয়া দেখিলে এইখিনি মোৰ ৰেডি হৈ গ'ল।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই, থেংক ইউ, ধন্যবাদ।